বৰপেটা জিলাৰ সৰ্থেবাৰীত কাঁহ শিল্পৰ বাবে বিখ্যাত আপোনালোক সকলোৱে জানে আৰু সৰ্থেবাৰীৰ গাতে লাগি থকা বনিয়াকুছি কামাৰপাৰা লচিমা এনেকুৱা কিছুমান গাঁও আছে য'ত পিতলৰ কাৰণে বিখ্যাত আৰু তেনেকুৱা পিতলৰে কিছুমান বস্তু সাজি উলিয়াইছে হৰিদাস দাস নামৰ এজন ব্যক্তিয়ে বলকচোন আজি তেখেতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বৰ্তমান আহি পাইছোঁ বনিয়াকুছিত আৰু বনিয়াকুছিত এনেকুৱা এজন মানুহৰ ঘৰত আহিছোঁ তেখেতে এনেকুৱা কিছুমান বস্তু বনাইছে বলকচোন তেওঁৰ ঘৰত কি কি বস্তু আছে চাব লৈছোঁ আৰু আহিয়ে দেখা পালোঁ সন্মুখত চাওকচোন কি বনাই থৈছে হাল বাই আছে পিতলৰে বনাইছে আৰু ইফালেও আছে ইয়াত ঢেঁকী চব এইটো চলে বুলি কৈছে দাদাই কিন্তু বৰ্তমান কিবা অলপ প্ৰব্লেম হৈ আছে তাৰ কাৰণে বৰ্তমান নচলে আৰু মোৰ আগে আগে যাই আছে এয়া মৃদুল দা তেওঁ গোৱালপাৰাৰ পৰা ভিডিঅ' বনাবৰ কাৰণে আহিছে কাঁহ পিতল কেনেকৈ বনায় পিতলৰ এনেকুৱা অদ্ভুত ধৰণৰ সৃষ্টি কেনেকৈ কৰিব পাৰে এটা ভিডিঅ' বনাম বুলি মৃদুল দাই আহিছে আৰু মৃদুল দাক মই লৈ আহিছোঁ 2003 চনত এইখন ট্ৰেইন দাদাই নিজ হাতেৰে প্ৰস্তুত কৰি তুলিছিল আৰু বিভিন্ন জেগাত প্ৰদৰ্শনী কৰিছিল এই ট্ৰেইনখন কিন্তু বৰ্তমান কিছু প্ৰব্লেমৰ কাৰণে দাদাই এই ট্ৰেইনখন আমাক দেখাব পৰা নাই যদিও এই ভিডিঅ'টো আমাৰ কাৰণে পঠাই দিছে আৰু এটা কথা ভাবি চাওক আপোনাক যদি এখন ফটো আঁকিব দিয়ে ধৰি লওক আপোনাৰ নিজৰ ফটোখনে আপুনি নিজৰ ফটোত চাই আঁকিব নোৱাৰে পাৰিব নেকি আৰ্ট কৰা মানুহৰ কাৰণে এইটো সহজ কথা কিন্তু আপুনি নোৱাৰে কিন্তু দাদাই সেইটো হাতুৰিৰে কোবাই বানে কেনেকৈ বনায় ভাবি চাওকচোন একবাৰ কোবাই যদি বস্তু এটা বনাব লগা হয় মানুহ আকৃতিৰ বস্তু কিমান এটা অসম্ভৱ কাম কিন্তু দাদাই সম্ভৱ কৰি তুলিছে আৰু এয়া চাওক হেমন্ত বিশ্ব শৰ্মা ছাৰক কি ধুনীয়াকৈ আঁকিছে মানে বনাইছে কি ধুনীয়াকৈ বনাইছে একদম হাতুৰিৰে কোবাই ছাৰক কি ধুনীয়াকৈ বনাইছে একদম ছেম টু ছেম বনাই দিছে পিতলেৰে বনাইছে একদম ধুনীয়াকৈ বনাই দিছে আৰু এইটো কোনোবাই অৰ্ডাৰ কৰিছে আৰু ছাৰক দিবৰ কাৰণে কিমান বছৰ ধৰি বনাই আছে এইটো মোৰ মোটামুটি প্ৰায় 30 বছৰে হ'ল 30 বছৰ হ'ল আপুনি যিখন ট্ৰেইন বনাইছিল আপুনি এইখন প্ৰদৰ্শনী কৰিছিল কৰিছোঁ বিভিন্ন ঠাইত প্ৰদৰ্শনী কৰা হৈছে হয় সেইখন বৰ্তমান বেয়া হৈ আছে নেকি বৰ্তমান এয়া বানপানীত চব ডুবি গৈ কিনে বস্তুবিলাক মানে বিকল হৈ পৰিছে মানে বহুত মানে মেৰামতি কৰিব লগা হৈছে থোৱা জেগাৰ অসুবিধা বা কোনো সংৰক্ষিত অৱস্থাত থ'ব পৰা নাই সেনেকুৱা জেগা নাই সেইটোৰ কাৰণে ট্ৰেইনখন মানে বিকল হৈ গৈছে এইটো জাপিটোত চবেই হাল বাই আছে পদুম ফুল কিবা কিবি চবখিনি ইয়াতে মানে আঁকি দিছে চক জাপিটোতে আঁকিছে এইটো এটা চক মানুহ আকৃতিৰ বস্তু এটা বনাইছে আৰু আপোনালোকক যদি কিবা বস্তু লাগে ইয়াৰে মোৰ স্ক্ৰীণত নাম্বাৰ এটা আহি আছে আপোনালোকে তাতে গৈ কিনে অৰ্ডাৰ কৰিব পাৰে আৰু বহুত বস্তু বনাইছে এনেকৈ তেখেতে এইবিলাকো বনাইছে চব পিতলৰ বস্তু হয় এইবিলাক আৰু এটা বস্তু দেখাই দিছোঁ আপোনালোকক এইটো যে মোৰ হাতত দেখিছে প্ৰেছাৰ কুকাৰ এইটো দাদাই নিজে বনাইছে পিতলৰ হয় এইটো ওজন আছে কিন্তু এইবিলাক বস্তু এনেকৈ তেখেতে বিভিন্ন ধৰণৰ বস্তু বনাইছে এইবিলাকো আছে এইফালে দেখাই দিছোঁ চব এই কলগছডালৰ কিমান দাম হ'ব এইটো আমি 1000 টকা বিক্ৰী কৰোঁ 1000 টকা ন এইটো ওজন হিচাপত নেকি ওজন নহয় পিচ হিচাপত এইটো মানে আৰু এনেকৈ মৃদুল দায়ো কিবা কিবি সুধি আছে তেখেতক যিহেতু মৃদুল দাই গোৱালপাৰাৰ পৰা আহিছে আৰু গোৱালপাৰাৰ ছাইডৰ মানুহে নাজানে কাঁহৰ বাচন কেনেকৈ বনায় কিমান দাম কি ৰেট সম্পূৰ্ণ ডিটেইলছত সুধি আছে আৰু মই এনে জাষ্ট আৰু অলপ চলপ আপোনালোকক দেখাই দিলোঁ আৰু এয়া চাওক APJ আব্দুল কালামক কি ধুনীয়াকৈ বনাইছে হাতুৰিৰে কোবাই কেনেকৈ এটা মানুহৰ নিচিনা আকৃতি কৰি দিছে একদম আৰু বিভিন্ন ধৰণৰ বস্তু আছে এনেকুৱা আৰু দেখাই আছোঁ আপোনালোকক আৰু এয়া চাওক হাল বাই আছে দাদাই বনাইছে এইটোও পিতলৰে হয় এয়া বনাইছে আৰু ইয়াতে বনাই বস্তুবিলাক এইটো ইয়াতে মানে এইটো চলে নেকি চুইচ দিলে চলে দেখাব পাৰিব নেকি যিহেতু আমি দাদাক খবৰ নিদিয়াকৈ আহিছোঁ গতিকে এইবিলাক চলাই দেখাব নোৱাৰিব এতিয়া যিহেতু বহুত প্ৰব্লেম হৈ আছে কিবা কিবি আৰু বহুত দিন এইবিলাক থৈ দিছিল আমি অহাৰ কাৰণে দৌৰাদৌৰিকৈ ওলাই দিছে আৰু দাদাই আৰু তেখেতে যে বস্তুবিলাক বনায় আপোনালোকে চাওক অলপমান দেখাই দিছোঁ মই কেনেকৈ বস্তুবিলাক হাতুৰিৰে কোবাই বনায় এয়া দেখিছে আপোনালোকে মই দেখাই দিছোঁ অলপ হাতুৰিৰে কোবাই বনাই আছে তো দাদা তাত যে আমি জাপি দেখিলোঁ সেই জাপি এটা বনাওঁতে কিমান দিনমান লাগে এতিয়া অকলে বনালে জাপি চিষ্টেম আছে মানে এনচি ডাঙৰ লৈ আছে সৰু জাপি যদি বনোৱা হয় এদিনত দুটা বনাব পাৰি মানে 1 ফুটৰ জাপি যদি হয় তাত কৰি ডাঙৰ হ'লে 1.5 ইঞ্চিৰ হ'লে যদি 1.5 ফুট হয় তেতিয়াহ'লে একদিনত এটা আহে তাৰ উপৰি 2 ফুট যদি হয় তেতিয়াহ'লে দুজন মানুহৰ এদিনত এটা হয় গতিকে মালবিলাকৰ প্ৰডাক্ট অনুযায়ী মানে কামবিলাকৰ সময়বিলাক আৰু এই বস্তুখিনি হিমন্ত বিশ্ব শৰ্মা ছাৰক দিবৰ কাৰণে কোনোবাই অৰ্ডাৰ দিছে তো দাদা ইয়াতে কি আছে ইয়াত আছে শংখ চক্ৰ গদা পদ্ম আৰু বেলপাত আৰু তেখেতে যিমানবিলাক বস্তু বনাইছে সকলোবোৰ বস্তু এনেকৈ ফটো মাৰি ৰাখি থোৱা আছে আৰু তাৰে আমাক দেখাই দিছে তাৰে কিছুমান ফটো ট্ৰেইন বনাইছে হেলিকপ্টাৰ বনাইছে আৰু লগতে চক এখৰ কি ডাঙৰ এখৰ সাপ বনাইছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু বনাইছে চব বস্তুবিলাক ফটো আছে আৰু বহুতো বাতৰি কাকতত নাম ওলাইছে দাদাৰ আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিবচোন হয় গাঁও বনিয়াকুছি হয় থানা সৰ্থেবাৰী হয় ডিষ্ট্ৰিক্ট বৰপেটা আৰু মোৰ স্ক্ৰীণত নাম্বাৰটো আহি আছে দাদাৰ কিবা বস্তু যদি আপোনালোকক লাগে অৰ্ডাৰ কৰিব বিচাৰে ইয়াৰ পৰা লৈ ল'ব
আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আপোনালোকে ইয়াত আহি লৈ যাব পাৰিব। তেখেতৰ ঘৰত যি আছে আপোনালোকক মই দেখাই দিলোঁ, আৰু বস্তু বহুতো আছিল কিন্তু বস্তুবিলাক ষ্টক নাৰাখে, কিয়নো সকলোবোৰ বস্তু বিক্ৰী হৈ যায় দাদাৰ তাত। আৰু যদি আপোনাক লাগে অৰ্ডাৰ কৰিলে বনাই দিব যি বস্তু লাগে, কিন্তু বেছি ষ্টক নাই আৰু ঘৰত একো বস্তু যি আছে মই দেখাই দিলোঁ আপোনালোকক। তাৰ ওপৰত হাতুৰি দি পিটি কৰিব লাগে। আৰু কাঠৰ বিলাক আপোনাৰ বাহিৰৰ পৰা চাই বস্তুবিলাক বনাব পাৰে, কিন্তু আমাৰ পিতলৰ বিলাক উল্টা চাইডৰ পৰা সেইটো কাৰণে আপোনাৰ টাইমটো বেছি লাগে। তো তেখেতৰ ঘৰৰ পৰা এতিয়া যাম আৰু ইয়াতে বস্তু চব দেখালোঁ আৰু যি আছে। এতিয়া যাম বুলি ভাবিছোঁ সৰ্থেবাৰী, য'ত কাঁহ শিল্প নগৰী সৰ্থেবাৰী সকলোৱে জানে কাঁহ পিতলৰ বাবে বিখ্যাত। তাত যাই আছোঁ এতিয়া আৰু তাত দেখাই আছোঁ, চাওক ভিডিঅ'টো। বনিয়াগুছিৰ পৰা আমি আহি এয়া আমি সৰ্থেবাৰী পালোঁ, আৰু সৰ্থেবাৰীত এয়া কাঁহ পিতল বনাই আছে চাওক। আৰু মই ভিডিঅ' নবনাওঁ মানে মৃদুল দাই ভিডিঅ' বনাইছে, মই ভিডিঅ' বনোৱা নাই সৰ্থেবাৰী কাঁহৰ বাচন কেনেকৈ বনায়। আপোনালোকে যদি চাব ইচ্ছা কৰে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে মৃদুল দাৰ, গৈ কিনে চাব।